এইটো মানে এইটো আমাৰ 3টা মানৰ বজাত তেতিয়া আমাৰ চাহ শ্ৰমিকৰ মানে আমাৰ ইয়াত কাম কৰি আছিলে আমাৰ এইটো 17 নম্বৰ বাগান লক্ষীজন চাহ বাগিচাৰ 17 নম্বৰ বাগানত উইডিং মানে মতাবোৰে উইডিং কৰি আছিলে কৰি থকা অৱস্থাত আমাৰ মানে এটা শ্ৰমিকে দেখি পালে যে আমাৰ নাহৰ ফুটুকীয়া বাঘ এই ড্ৰেইনত ফচি মানে নেক মানে চুচৰি গৈ আছে তো এই আমাক তৎকালীনভাৱে আমাক জনালে আমিও ইমিডিয়েটলি মেনেজাৰক জনাই তাৰপিছত ইমিডিয়েটলি আমি ফৰেষ্টক জনালোঁ যাতে আমাৰ ইয়াত এনেকা হৈ আছে আমাৰ বাঘখন বহুত মানে চবেই আৰু ভয় খাই আছে আমাৰ যিসকল চাহ শ্ৰমিকৰ যি আমাৰ লেবাৰ কাম কৰি আছিলে এটি আমাক তৎকালীনভাৱে জনালে সেইটোকে আমি গোটেই মেনেজাৰক জনালোঁ আৰু বাঘটো আঘাতপ্ৰাপ্ত হৈছে হয় নেকৰ ইয়াত লাগিছে নেকত অলপ বেছিকৈ আঘাতপ্ৰাপ্ত কাৰণ উঠিব পৰা নাই যি আমাৰ চাহ বাগিচাৰ যি ড্ৰেইনৰ ভিতৰত মানে ফচি চুচৰি গৈ আছে মানে সেকশন হয় আজি গধূলি 3:30 বজাত আমাৰ ৱৰ্কাৰে কাম কৰি আছিলে হঠাৎ বাঘৰ মাত পায় আহি দেখে যে বাঘটো আঘাতপ্ৰাপ্ত হয় নদ ফচি আছে আৰু লগে লগে আমি বন বিভাগক ফোন কৰিলোঁ বন বিভাগ আহি পাইছেহি আৰু এতিয়া বৰ্তমান আমাৰ ৰেস্কিউ চেণ্টাৰ খবৰ লৈছে আমাৰ তেখেতসকল আহি আছে বৰ্তমান পাবহি ট্ৰেংকুলাইজ কৰি ল'বলগীয়া হ'ব পাৰে আৰু প্ৰকাণ্ড এইটো নাহৰ ফুটুকী বাঘ আৰু আমাৰ এই সপ্তাহটোত আমাৰ নাই বুলি কওঁতে লক্ষীজন চাহ বাগিচাত আমাৰ গোধন 4-5টা বধ কৰিছে আমাৰ ৰাইজে পূৰা শংকিত হৈ আছিলে বাঘটো লৈ আৰু এটা দুৰ্ভাগ্যৰ কথা যে বাঘটো কেনেকৈ দুখ পালে আমি গম পোৱা নাই কিন্তু এতিয়া ৰেস্কিউ চেণ্টাৰ আহি আছে তেখেতসকলে সম্পূৰ্ণ তদাৰক কৰিলে ঘৰত ওলাব কেনেকৈ দুখ পাইছে আৰু আমাক মানে আমাৰ ৰাইজে 5টামান মানে আমাৰ গৰুধনক মানে আঘাত কৰিছিলে ডিপলি তো আমিও এইটো জনাইছিলোঁ এতিয়া আমি বাঘটো ইয়াত মানে দেখাত আমাৰ এতিয়া বন বিভাগক জনাইছোঁ এতিয়া তেখেতে আহি পেলাই ট্ৰেংকুলাইজ কৰি আৰু হেৰি কৰিব ইয়াত আছে হয় আছে অভিয়াছলি ইয়াত মানে ইয়াত আমি দেখিবই পাই থাকোঁ আৰু ৰাতিপুৱা আপুনি 3টা-4টাত পালেতো বাঘ পাবই নিশ্চয় এইটো বাগানে আৰু এইটো ছেকশ্যন বহুত ডেঞ্জাৰ ছেকশ্যন ক'ব আছে 17 নম্বৰ 18 নম্বৰ ইয়াত পায় ৰিচেণ্টলি এইটো তাত আমাৰ হাতীও যথেষ্ট পায় মানে গতিকে আমি গোটেই ৰাইজক আমি মানে হেৰি কৰিছোঁ